নমস্কাৰ বন্ধু চেনেললৈ আপোনালোকক স্বাগতম। আজি কলডিলৰ লগত মচুৰ দালি তৰকাৰী কেনেকৈ বনাই থাকে মই আপোনালোকক দেখাবলৈ লৈছোঁ। প্ৰথমতে এটা কলডিল বাকলি গুচাই ধুনীয়াকৈ ধুই এনেকৈ সৰু সৰুকৈ কুটি ল'লোঁ। এনেকৈ কাটি হোৱাৰ পিছত এটা চপাৰত কটা কলডিলখিনি ধুনীয়াকৈ পিচি ল'লোঁ। পিচি ল'লে সৰু সৰু হয়, সৰু সৰু হ'লে চব্জিখন খাবলৈ ধুনীয়া হয়। এয়া চব ধুনীয়াকৈ পিচা হৈ গ'ল। এতিয়া লাগতিয়াল বস্তু আপোনাৰ এটা বিলাহী, এটা আলু, কেঁচা মটৰ, জলকীয়া, পিঁয়াজ আৰু নহৰু বটা দি কাটি ল'লোঁ। এখন কেৰাহীত গৰম কৰি তাত তেল দি পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ আৰু নহৰু বটাখিনি লগতে দি দিলোঁ। এনেকৈ অলপ সিজাৰ পিছত এখন হেতাৰে লৰাই দিলোঁ। লৰাই থাকিব, নহ'লে পিঁয়াজখিনি ৰঙা হৈ যাব। ৰঙা হৈ গ'লে ভাল নালাগিব। এচামুচ হালধি দিলোঁ। এনেকৈ ধুনীয়াকৈ লৰাই থাকিব। এতিয়া মই কাটি থোৱা বিলাহীখিনি তাত দি দিম। কাটি থোৱা বিলাহীখিনি দিয়াৰ পিছত তাত অকণমান নিমখ সংযোগ কৰিম প্ৰয়োজন অনুসৰি। এতিয়া ভালকৈ লৰাই দিব। লৰাই দি পেলাই এখন ঢাকনিৰ সহায়ত ঢাকোন মাৰি ধুনীয়াকৈ থ'ব, যাতে অলপ সিজিবলৈ দিব। এনেকৈ বনালে কলডিলৰ তৰকাৰীখন খাবলৈ বহুত ধুনীয়া হয়। এতিয়া কাটি থোৱা আলুখিনি মই দি দিম। আকৌ ধুনীয়াকৈ লৰাই দিম। এতিয়া গুচাই থোৱা কেঁচা মটৰখিনি তাত মই সংযোগ কৰিলোঁ। এখন ঢাকন মাৰি অলপ সিজিবলৈ দিছোঁ। অলপ সময় সিজাৰ পিছত তাত তিয়াই ৰখা মচুৰ দালি অলপমান দি দিছোঁ আৰু এতিয়া সৰু সৰুকৈ পিচি লোৱা কলডিলখিনি তাত দি দিলোঁ। এনেকৈ কলডিলখিনি দি পেলাই ধুনীয়াকৈ লৰাই দিব। এনেকৈ ধুনীয়াকৈ লৰাই দিব। ভালকৈ লৰাব, নহ'লে তলত লাগি ধৰিব। এতিয়া সিজিবলৈ দিয়ক। অলপ সময় সিজাৰ পিছত আকৌ ভালকৈ লৰাই ল'ব। এনেকৈ কলডিল আপোনাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপযোগী। ভালকৈ সিজাৰ পিছত তাত মই গৰম কৰি থোৱা পানীখিনি দি দিলোঁ। প্ৰয়োজন অনুসৰি দিব, বৰ বেছি পানী নিদিব। আকৌ এখন ঢাকোন মাৰি উতলিবলৈ দিয়ক। এনেকৈ ভালকৈ লৰাই দিব আৰু আলুখিনি সিজিছে নে নাই চাব। এয়া চব আলুখিনি সিজি এনেকৈ ডাঠ হ'বলৈ আৰম্ভ কৰিছে। এয়া আলু সিজি গ'ল ধুনীয়াকৈ। এনেকৈ যেতিয়া উতলি পেলাই ডাঠ হ'ব, তেতিয়া তাত অলপ কেঁচা ধনিয়াৰ পাত দি দিব। কেঁচা ধনিয়া পাতে সুস্বাদ আনে। এতিয়া এনেকৈ লৰাই দিব। এনেকৈ ভালকৈ লৰাই দিব। এতিয়া আপুনি গেছটো বন্ধ কৰি দিব।
গেছটো বন্ধ কৰাৰ পিছত অকণমান ঢাকোন মাৰি এয়া চাওক মই এয়া কেঁচা খৰিচা লগত আপোনাৰ